নমস্কাৰ বন্ধুসকল, আজি মানে ভিডিঅ'টো ডাইৰেক্ট চাহৰ দোকানত দেই, দেখিছে নহয় সেয়া বনাই আছে মানে, আৰু সিফালে কাষ্টমাৰ ৰৈ আছে। কাষ্টমাৰ মানে ময়ো ৰৈ আছোঁ, অলপ চুলি তুলি ঠিক কৰি লৈছোঁ আৰু আমাৰ মানে ল'ৰাবিলাকৰ সেইটো এটা কমন। আৰু এইফালে মানে চাহো আহি গ'ল, লগতে জেলেপি লৈছোঁ। বহুত দিন মানে জেলেপি খোৱা নাই দেই। আকৌ এইফালে মানে খাৰু এপাত কিনিম বুলি ভাবিছিলোঁ, দেখিছেনে কেনেকুৱা লাগিছে বাৰু। খাৰু এপাত পিছে কিনা নহ'ল দেই, ৰুদ্ৰাক্ষ মণি এটাহে কিনিলোঁ মানে। মই বোলো ডিঙিতে ওলমাই থ'ম, তেওঁ মানে ৰছী ফিটিং কৰি দিছে আৰু একেবাৰে। আৰু অৱশেষত মানে মোৰ এয়া দেখিছে ন ফিটিং হৈ গ'ল, আৰু মই পিন্ধাই কথা এতিয়া। এইটো লৈ মেলি মানে আকৌ মই এয়া বাছত উঠি গ'লোঁ, দেখিছে ন উঠি মানে কিমান যাবা আৰু। গ্ৰীণ বাছ জিন্দাবাদ দেই, তুমি নহ'লে মোৰ কি হ'লহেঁতেন ন। আকৌ এইফালে মানে এখন ফাষ্টফুড দেখি মানে খাবলৈ মন গৈছিলে, কিন্তু কি কৰিব উপায় নাই। বাৰু ফাইনেলি মই এয়া মোৰ নিজৰ ৰুমৰ ওচৰত পাই গ'লোহি। বজাৰ দুটামান কৰি লৈছোঁ। বজাৰ মানে মোৰ সদায়ে থাকে, খোজ খাজ বজাৰ। সৰুকৈ মানে বজাৰ দুটামান কৰি ল'লোঁ দেই, এতিয়া খাবগৈ কাৰণে। এই আৰু কিবা কিবি দুটামান। বাৰু মানে ৰুম আহি পাই গ'লোহি দেই, পাই মেলি মানে এতিয়া চানা তানা কিবি লৈ আহিছিলোঁ নহয়, তাকে বনাই লওঁ নে কি কয়। মিমি আৰু আলু, আৰু এইফালে আলু আছেই দিবলৈ আছে, আৰু এইফালে আছে এইটো এটা চিপছ আছে, আৰু এইফালে চানা আছে। তেন্তে বনাই লওঁ দেই। আৰু মানে এইফালে চানাটো বাকী দিয়া হ'ল দেই, এইফালে চিপছ, পিঁয়াজ, তেল চেল চব দিয়া হৈ গ'ল, আৰু অকণ নেমু আছে, নেমু অকণমানো চেপি দিম আৰু। ফাইনেলি হৈ গ'ল, এতিয়া খাব লাগে। আৰু লগতে এটা আছে মোৰ ঠাণ্ডা এটা লৈ আহিছোঁ, খাই লওঁ আৰু তেন্তে দেই। বাই বাই তেন্তে।